সেয়া আউনীআটী সত্ৰৰ বাহিৰৰ চোৱা চাওঁচোন আউনীআটী সত্ৰৰ মাজত আউনীআটী সত্ৰৰ মাজত আমি অলপ ঘূৰি পকি চাব বিচাৰিছোঁ কোনখিনিত কি আছে তাকে আপোনালোকক দেখাব বিচাৰিছোঁ এতিয়া আমি ভিতৰৰ পৰাটো গৈ আহিলোঁ এতিয়া বাহিৰৰ ছাইডতনো কি আছে তাকে চাওঁ বাহিৰ চোৱাটো বহুত বিশাল বহুত ডাঙৰ ইপিনে এইখিনিতে এটা পুখুৰী আছে আমি উপস্থিত হৈছোঁ আউনীআটী সত্ৰৰ মাজত আপুনি ক'ত কি আছে এইটো পুখুৰীটো দেখা পালে সেইটা এটা পুখুৰী আছে সোমাই পিনি এইপিনে এইটো এটা কি ঘৰ এইটো এটা কিবা লাগি আছে এইপিনে অতিথিশালা আছে নিশ্চয় অতিথিশালা আছে এইপিনে গোঁসাই থকা জেগা তাত নিশ্চয় গোঁসাই থাকে ইয়াতে কিবা চিত্ৰ সংগ্ৰহালয় ফটো গেলেৰী ইয়াত আছে ফটো গেলেৰী এইটো বৰ্তাই ফটো দেখাইছে ভিতৰটো আন্ধাৰ কিন্তু তথাপিতো এবাৰ চাবলৈ চেষ্টা কৰিম ইয়াতো পোৱা যায় ইয়াতো আছে কি আছে মাজত এইটো ইয়াত আছে এইবিলাক বাহিৰত চাওক কি আছে ইয়াত প্ৰভু ইয়াতে সুন্দৰ আছে প্ৰভু থাকে বাহিৰ চোৱা প্ৰথম দেখাই লৈছোঁ এটা ৰুম আছে ইয়াতে কি আছে এইপিনে দেখিলে এইটো বাহিৰ চোৱা এইপিনেও গৈ চাম আমি প্ৰত্যেকটো জেগাত চাম এইপিনেতো এইবিলাক দেখা পালোঁ এইপিনে বিশাল বিশাল পুখুৰী আছে অকলে ঘূৰিবলৈ ভাগৰ লাগি যাব চাগে এইপিনেও এটা পুখুৰী চব চাওক এইটো এটা পুখুৰী এইপিনেও পুখুৰী এইপিনে নিশ্চয় অতিথিশালা আছে অতিথিশালালৈ এতিয়া নাযাওঁ মোৰ লগৰজন ক'ত আছে কিন্তু আকৌ তেওঁকো বিচাৰিব লাগিব তেওঁ নহ'লে বিচাৰি মোক খাই আন হ'ব মানে এইটো ছাইডত কৈ থাকোঁ এইটো বেক ছাইড এইটো সত্ৰৰ বাহিৰ চোৱা এইটো সত্ৰৰ বাহিৰ চোৱা এইটো সত্ৰৰ বাহিৰ চোৱাতে সত্ৰ গোঁসাই বাসগৃহ এখন ময়ূৰযান বাহিৰ চোৱা সকলোবিলাক চব ব্যস্ত হৈ আছে নিজৰ নিজৰ জেগাত এইপিনে অতিথিশালা আছে এইপিনে অতিথিশালা আউনীআটী সত্ৰৰ মাজত এজোপা আছে এজোপা জামুক গছ ডাঙৰ ঠিক আছে পিনে গৈ থাকিব লাগিব সেইপিনে আমি এতিয়া ওলাই আহিছোঁ ওলাই এয়া চোৱা আউনীআটী সত্ৰৰ পিছতো দেখিলে ভিতৰ চোৱা অকণমান মই লৈ আহিছোঁ ভিতৰ চোৱা প্ৰথমতে ভালকৈ লোৱা নহ'ল ভিতৰ চোৱা অকণমান দেখাব বিচাৰিছোঁ সকলো ভক্ত
কৰি আছে বাহিৰ চোৱা এইপিনে ফুল ৰুইছে ইয়াত ফুল ফুলাবলৈ চেষ্টা কৰিছে বাহিৰ চৌহদে গৈ থাকিম নামঘৰ চাৰিওকাষে প্ৰয়াস কৰিছোঁ কৃষ্ণ সিপিনৰ পৰা অলপ যাওঁ ভিতৰ চোৱাত চলি আছে ভগৱানৰ গুণানুকীৰ্তন এইপিনে আৰু অলপ এপাক ঘূৰিবলৈ চেষ্টা কৰিম এইটো হৈ গ'ল আউনীআটী সত্ৰৰ মাজুলীৰ আউনীআটী সত্ৰৰ মাজত এয়া ঘূৰিলোঁ হেল্ল' ঘূৰিছোঁ ৰ'ব এয়া হৈ গ'ল ভিতৰ চোৱা দাদা সত্ৰৰ মাজত এইবিলাক নামৰ ভিতৰত এক চাইড দিয়ে আকৌ এইপিনে ঘূৰি দিম চব পিনে দেখাবলৈ চেষ্টা কৰিম এইটো কম সময়ৰ ভিতৰত মানে আৰু বহুত ঘূৰিবলৈ আছে সেই গতিকে গোটেই চোৱা অলপ দেখাব বিচাৰিছোঁ গোটেই বাহিৰৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ অকণমানকৈ আহি পোৱাও দেৰি হ'ল এতিয়া আন্ধাৰো হৈছে বাহিৰ চোৱা এয়া এইপিনে আকৌ এইপিনেও আছে দেখিবলৈ অকণমান স্পীড কৰিব বিচাৰিছোঁ সকলোকে এইটো চাইডৰ পৰা দেখালোঁ এইপিনে দেখিলে আউনীআটী সত্ৰৰ পৰিৱেশ এয়া হৈ গ'ল আউনীআটী সত্ৰৰ পৰিৱেশ আমি উপভোগ কৰিলোঁ আপোনালোকো অকণমান দেখাবলৈ প্ৰয়াস কৰিলোঁ এতিয়া আকৌ আমি এবাৰ যাওঁ কৃষ্ণ পৰিৱেশ যাব পাৰি চাই ভালেই লাগিলে কি আছে অকণমান দেখাই লওঁ এইপিনেও আছে আমি তাতে বৰ বেছিকৈ নাযাওঁ কিন্তু দূৰৈৰ পৰা দেখাবলৈ চেষ্টা কৰিম ক'ত কি আছে এইটোতো বহীটো অকণমান দেখিবলৈ পাইছিলে ইয়াত সকলোপিনে পৰিৱেশটো চব সকলোবিলাক নিজৰ ভগৱানৰ নাম গুণানুকীৰ্তন কৰিবলৈ অকণমান মন উপভোগ কৰিবলৈ কাৰণে ইয়াত আহিছে সকলোবিলাক ইয়াত বহি আছে সুন্দৰ পৰিৱেশ কিমান ধুনীয়া পৰিৱেশ কিন্তু ইয়াৰ পৰা মই উভতিম কিন্তু মোৰ দেৰি হৈছে নেক্সট এইপিনে ক'ত কি আছে চাবলৈ চেষ্টা কৰিম সুন্দৰ
সুন্দৰ সুন্দৰকৈ ৰাখিছে। এবাৰ আহিলে মন ভৰি উঠিব। এবাৰ আহি চাব আউনীআটী সত্ৰ। সত্ৰলৈ এবাৰ আহিব। বলক আমি সত্ৰ পৰিদৰ্শন কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা যাওঁ, এখন বেলেগ এডোখৰ জেগা যাম। এবাৰ আহিব আপোনালোকো চাব কেনেকুৱা লাগে। ভাল লাগিলে চাকি গছ দিলোঁ। অকণমান ভক্ত চাকি গছ দিলে মনটো ভাল লাগি যায়, হয় নাই? আমি যে ইয়ালৈ আহিছিলোঁ ন, অকণমানতো লাগিব ন নে কি কয়? লাগিব। এগৰাকী হয়। ইংলিছত ভালকৈ টক কৰিব নোৱাৰোঁ। বুজিয়ে নাপাওঁ, বুজি পালে কৰিব নোৱাৰিলে কি ইংলিছ। ৰাতি ভাল লাগে আৰু। হে ৰাতি লাইটটো থাকে ন চব পিনৰ পৰা। এইফালে আহিলে মানে মন কাণ বেয়া লাগি থাকিলে ভাল লাগি থাকিব। মই সেইকাৰণে এতিয়া তুমি তাতো পইচা ইয়াতো পইচা, কি দৰকাৰ হেৰিবলৈ তাতে থাকিব বোলে। এইবোৰ কপালৰ মূৰত পাইছা তুমি এতিয়া নহা মানুহ। তুমি ভাবাচোন তুমি নাছিলে ৰাতিপুৱালৈকে তুমি বাৰু ভাবিছিলা নি? নাই মোৰ টাৰ্গেটটো নাছিলে। আজি ফটকে যাম। মই এতিয়া খোলালিতে গাও ধুলে। মই বোলো মই ক'লে বেয়া লাগে কাৰণে ব'লা যাওঁ। গাও ধুলে। তাৰপিছত যেতিয়া তুমি আহিম বোলে নালাগে তুমি মানে সিও আহিম বুলি কোৱা ধৰা মোৰখনো লৈ গৈছে বাইকখন চাৰিটা বোলা গৈছে এটা এনেকুৱাও আহিব পালে একো নাই। সি যদি আহিব কথাটো কৈছোঁ সেইটো হয় মানে মিলিব লাগিব ন, হয় নাই? আমি ইয়াতে সকলোৱে চালোঁ। এইটো দেখিছে প্ৰথম চোৱা আপোনাক দেখাবলৈ নোৱাৰিলোঁ। প্ৰথম ডোখৰত এইবিলাক এই বাহিৰ চোৱা সত্ৰৰ বাহিৰ চোৱা প্ৰথমটো দেখাবলৈ অকণমান সমৰ্থ হ'লোঁ। এয়া হৈ গ'ল আউনীআটী সত্ৰ। আউনীআটী সত্ৰৰ গেট। মাছ চাওঁ অলপ মাছ চাগে মাছ আছে চাগে। আপোনালোকেও এবাৰ আহক ইয়াতে সত্ৰ উপভোগ কৰিবৰ কাৰণে। সত্ৰতনো ক'ত ক'ত কেনেকৈ আছে গোটেই পৰিৱেশটো চাবৰ কাৰণে এপাক আহক। মই যিমানকো পাৰোঁ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে আজিলৈ ইয়াতে ৰাখিছোঁ। আপোনালোকো আহক। মই যিদৰে আহি চালোঁ, চাকি দিলোঁ, আপোনালোকো আহক অকণমান উপভোগ কৰক। ঠিক আছে।